নীলা পৃথিৱীৰ সেউজীয়াবোৰ। তোমাৰ সেউজীয়া পৃথিৱীত উশাহ ল'বলৈ মন যায় জানা। তুমি কি দিলা হিচাপ কৰিবলৈ মই স্বাৰ্থপৰ প্ৰেমিক নহওঁ। উমাল মৰমত উপঙি তোমাৰ প্ৰেমৰ তাজমহল সজাবলৈ মাথো গোটাব খুজিছোঁ সোণালী গোটা। মনত পৰেনে তোমাৰ কলেজৰ প্ৰতিখন ফ্ল'ৰ, লাইব্ৰেৰী, কেণ্টিন আৰু নাহৰৰ ছাদ উৰি ফুৰা কথাৰ পখিলাবোৰ? পূজাত জীৱন্ত প্ৰতিমাৰ অস্বস্তিকৰ সৌন্দৰ্যৰ দৌৰ আছেনে মনত? ভগৱানক যে মই খাটিছিলোঁ জীৱনত সকলো হেৰুৱালেও যাতে তোমাৰ সংগ নেহেৰুৱাওঁ। চুলি কিলবিলোৱা প্ৰশ্নবোৰ, মই তপন দাসৰ দৰে আবৃত্তি নাজানো, জুবিনৰ গানো গাব নোৱাৰো। তুমি কি কৈছিলা? তোমাৰ যিটো আছে আন কাৰো নাই। বিচৰা ধৰণে মৰম আৰু ভালপোৱা, ব্যক্তিত্ব, মৌলিক তথা প্ৰলেপহীন সত্তা। এইখিনি সময়ত কি ভাবিছ মই জানা? 11-12ত প্ৰায় কিতাপ সাৱটি অজানা ৰাজ্যত খোজ দিয়া কথাবোৰ আহিছিলা যে তুমি পৰী হৈ, উৰুৱাই লৈ গৈছিলা ৰং বিৰঙৰ এক এনিমেটেড স্বৰ্গৰাজ্যলৈ। বতাহত খোজ দিছিলোঁ তোমাৰ হাতত ধৰি, মই পাহৰা নাই। আকৌ এদিন আহিছিলা ড্ৰেগনৰ উপত্যকা গচকি লয়লাস ভংগীমাৰে ৰম্ভা মেনকাৰ মুদ্ৰা হৰণ কৰি, প্ৰেয়সী হৈ চকুৰ পতাত আল ফুলে বাকি দিছিলাহি গোলাপ পাহিৰ সপোন পৰশ। ধূসৰ দিশবোৰৰ মাজত তোমাৰেই মৰম মাত শুনিছোঁ, দেখিছোঁ মাথো তোমাৰেই ৰং, সেউজীয়া মাথো সেউজীয়া, গুলপীয়া আৰু নীলা পৃথিৱী, মাথো মোৰ আৰু তোমাৰ।